এক ভয়ঙ্কর অভিযোগ সোনাইৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰৰ অভিযোগ দলৰ মুখপাত্ৰ তথা অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ সৈয়দ মুমিনুল আৱালৰ বিৰুদ্ধে দলীয় টিকটৰ বাবদ 25 লাখ টকাৰ উৎকোচ বিচাৰিছিল মুমিনুল আৱালে আৱালক দালাল আখ্যা বিধায়কগৰাকীৰ মাইনৰিটি কমিটিৰ সভাপতি আছিলে আপোনাৰ মুমিনুল আৱাল আৰু এটোৰ কাৰণে হি সিলেকশন বডিৰ এজন মেম্বাৰ আছিলে তেতিয়া মোক কৈছিলে যে তোমাৰ টিকেটটো মই কনফাৰ্ম কৰাই দিম আমাক 25 লাখ টাকা দিয়া আমি দিল্লীত গৈ আছো আমাক 25 লাখ টাকা দিলে আমি তোমাৰ টিকেটটো কনফাৰ্ম কৰাইলাম এটা দালাল হি কি প্ৰতিনিধি নেকি কেৱল ইমানেই নহয় মুমিনুল আৱালে বিজেপিত আন কোনো মুছলমান নেতাৰ উত্থান নিবিচাৰে বুলিও বিস্ফোৰক অভিযোগ বিধায়ক লস্কৰৰ আমি বিজেপিত অকল মুছলমান থাকিম অকল নেতাগিৰি কৰিম আৰু কোনো মুছলমান আহিব নালাগে কোনো নেতা থাকিব নালাগে মুছলমান নেতা থাকিব নালাগে ইয়াৰ কাৰণে যিমানখিনি মুছলমান নেতা আহে সিহঁতৰ এগেইনষ্টত কথা কয় প্ৰকৃততে শেহতীয়াকৈ কংগ্ৰেছত 15 গৰাকী সংখ্যালঘু বিধায়কৰ 14 গৰাকী বংগমূলীয় মুছলমান বুলি বিস্ফোৰণ ঘটাইছিল আৱালে অভয়াপুৰী আব্দুল হাই নাগাৰী তেওঁ ভাটিয়া মানুহ বাগবৰত শ্লেমান আলী মমন সিংহিয়া মানুহ চেঙাৰ শুকুৰ আলী মমন সিংহিয়া মানুহ দলগাঁও ইলিয়াছ আলী মমন সিংহিয়া মানুহ গোৱালপাৰাৰ আব্দুল কালাম আজাদ তেওঁ ভাটিয়া আৰু আৱালৰ এনে মন্তব্যত ষড়যন্ত্ৰৰ গোন্ধ পাইছে খুদ দলীয় বিধায়কগৰাকীয়ে লস্কৰৰ মতে আৱালৰ এনে মন্তব্যৰ জৰিয়তে বিজেপিৰ প্ৰতি ঘৃণাৰ ভাৱ সৃষ্টি হৈছে মুছলমানৰ মাজত নিজে দলটোত অবিসম্বাদী মুছলমান নেতা হৈ থকাৰ বাবেই এনে চক্ৰান্তমূলক ভাষ্য আগবঢ়োৱাৰ অভিযোগ আৱালৰ বিৰুদ্ধে এইবিলাক কথা কোৱাৰ কোনে অধিকাৰ কোন পূৰ্ববংগীয় কোন পশ্চিমবংগ কোন কাছাৰী কোন আফগানিস্তানী কাক সেই ইতিহাসটো অধ্যয়ন কৰিছে নি লিগেচিটো তাৰ হাতত আছে নেকি মুছলমান লিডাৰে যদি এনেকা কৈ থাকে আমি কাৰ ওপৰত বিশ্বাস ৰাখি যাম ইয়াৰ কাৰণে যিমানখিনি মুছলমান মানুহবিলাক বিজেপিত আহিছিলে সেইবিলাক ৰিভাৰ্চ হৈ আছে গৈ আছে পিছফালে হৰি আছে মুমিনুলে কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰি আছে সদায় কংগ্ৰেছী বিধায়কবিলাকৰ লগত নেতাবিলাকৰ সিহঁতৰ সম্পৰ্ক আছে নিজকে কাছাৰৰ খিলঞ্জীয়া নাগৰিক বুলি স্পষ্ট কৰি মুমিনুল আৱালক নকল অথবা তুলনীয়া সৈয়দো আখ্যা দিলে বিধায়ক লস্কৰে সিহঁতৰ আচল সৈয়দ নাই কোনোবা সৈয়দগড়ৰ এডপ্টত আছিলে খুদ দলীয় বিধায়কে উৎকোচৰ বিস্ফোৰক অভিযোগ অনাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৈয়দ মুমিনুল আৱালে লস্কৰৰ অভিযোগক ভিত্তিহীন আখ্যা দি বিধায়কগৰাকীয়ে কিয় ইমান দিনে মুখ খোলা নাছিল বুলি প্ৰশ্ন তুলিলে মুমিনুল আৱালে বিষয়টো দলীয় নেতৃত্বকো অৱগত কৰিছে সংখ্যালঘু নেতাগৰাকীয়ে এইটো তেওঁ মনে সজা কথা কাৰণ কেঁচুৱা এটা জন্ম হলেও 8-9 মাহত মাত ফুটে মই আচৰিত হৈছোঁ আমিনুলৰ এই কথাটো ক'বলৈ 2.5 বছৰ লাগিল মানসিকভাৱে হয়তো মন্ত্ৰী নোপোৱাৰ কাৰণে অলপ আৱেগিক হৈ আছে অবাস্তৱ কথাবিলাক কৈ তেওঁ নিজৰ যিটো MLA হিচাপে তেওঁৰ যিটো নিজৰ মৰ্যাদা আছে সেই মৰ্যাদা যাতে হানি নকৰে পিছে দলটোৰ 2 শীৰ্ষ সংখ্যালঘু নেতাৰ এই কথাৰ চুপতিক কিদৰে গ্ৰহণ কৰিব দলটোৰ নেতৃত্বই ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম